মাহী আৰু এইপিনে আছে মোৰ মা এইপিনে আছে জেঠি এইটো জেঠি এইটো আমাৰ লাজকী এইটো মাহী আৰু এতিয়া মাহীৰ লগত অলপমান কথা পাতিম এইটো হ'ল মাহী আমাৰ ৰাজমন্ত্ৰী ভাষাত চালু আৰু অসমীয়াত কয় জলকীয়া আৰু বড়োত নাজানো কি কয় বড়ো ভাষা নাপাং মই বড়োত বাম্বুলু বুলি কয় বাম্বুলু বড়ো ভাষা শিকিব লাগিব মই হাসি কো কেঙ্কা লাগছে কো বিনা পয়সার হাসি লাগে যদি ভাল লাগে লাইক কমেন্ট শেয়ার করবি লাইক করবি কমেন্ট করবি শেয়ার করবি আর হাই সাবস্ক্রাইব না সাবস্ক্রাইব কই করবি আপা করবি আর নাপা করবি কি আছে ইয়াত কি আছে ইগো কয় অল কবি ইগো কয় গাজর মানে কেরট ইগো কয় বেগেনা মানে ব্রিঞ্জেল ইগো কয় আমার ভাষাত কয় ইগো টেঙা বাগন মানে টমেটো মানে পটেটো ইগো কয় রিসুন আর কি কয় ইংরেজিত কয় গার্লিক আর নহরু আমি কম রিসুন আর অসমীয়াত কয় নহরু আর ইংলিশত কয় গার্লিক আৰু কি আছে আৰু কি মাংস আছে আর কি মাংস হয় হ্যাঁ আৰু এইপিনে আছে মাহী আৰু জেঠিয়ে এইবিলাক বাকলি গুচাই আছে শাক চাক কাটি আছে আৰু মাহীয়ে মাতি আছে এয়া কিবা লৈ আহিছে বুলি কৈছে ইগো কয় ডিমা অসমীয়া আমি কওঁ ডিমা অসমীয়াত কয় কুনি ইংলিছত কয় এক সানডে হইয়া মানডে রোজ খাও আন্ডে ইগো লাফা আমি কওঁ লাফা কিন্তু অসমীয়াত কয় লোফা আমাৰ মাহীয়ে বনাইছে আর ইংলিশত কি কয় এইটো মাহী ইংলিশত কয় গ্ৰীণ লিফি আৰু ইয়াতে কিবা তামোল পাণ ৰাখি থোৱা আছে এইপিনে ধুনীয়া আমি অসমীয়া তামোল আছে ফলাৰ তামোল আৰু সেইটো আর মাংস দেখাং আদা মানে বড়ো ভাষাত কয় আদা মানে দাদা এইটো হ'ল মহা এইটো দেউতা আর মাংস এইটো মামা আৰু কষা এগুলা হল ছরে লাগানি ছরে মুরগি হেন কক জি কয় ইগো ছরে মুরগি হেন ককের পিঠি পুছা ঠেং মাথা আৰু আর ইগো হল মেন মাংস মুরগির এইটো মেন মাংস মুরগিৰ মাংস মুরগির মাংস যে চিকেন ইয়াত কি আছে ইগো হল গাহৰি পুরা গাহৰি পুৰা আর এতে হল দই পানি জল জি আর ওয়াটার পানীখিনিও দেখাই দিছে আৰু এইটো অকল খোৱা বোৱাৰ কাৰণে এইটো অকল খোৱা বোৱাৰ কাৰণে লৈ আহিছোঁ আৰু এনে বাচন বৰ্তন ধোৱাৰ কাৰণে আমি নদীৰ পৰা ব্যৱহাৰ কৰিম আৰু এইটো বনাই আছে গুহা ভাজি বনাই আছে মাহী ধুনীয়া দিন হৈ যাব আৰু হৈ গ'ল কোনে কেনে খাব সোনকালে আহক আৰু এইপিনে হোৱাই নাই এতিয়া কিমান সময় লাগিব আৰু 10 মিনিট মান হোৱাৰ পিছত খাবৰ কাৰণে ৰেডি হৈ যাব কাৰোবাৰ যদি টেষ্ট ল'ব মন আছে আহি পেলাই টেষ্ট কৰি যাব পাৰা এইটো হ'ল বৌ অকলে বহি আছে ইয়াৰ একো কাম বন নাই কিয় কাম কৰা নাই কি প্ৰব্লেম কি প্ৰব্লেম কিয় কাম কৰা নাই ৰাতিপুৱাই বৌয়ে মাংস কাটিছে ইয়াত যিমানখিনি মাংস আছে চব বৌয়ে কাটিছে এই যে এইটো ভাজি আছে এইটোও মাংস বৌয়ে কাটিছে আৰু মাহীয়ে বনাইছে মাহী একবাৰ চাই দে এইটো মাহী কি দিবি এইটো জিৰা ঠিক আছে আজি মাহীয়ে কেনেকৈ সোৱাদ কৰে চাম দে
আৰু এইপিনে গাহৰি মাংসত মছলা দি আছে মোৰ দেউতাই ক'ব কি মছলা দিছে দেউতা মছলা নহয় হালধিৰ গুড়ি আৰু লৱণ দি আছে ইয়াতে ৰাখি থৈছে লৱণ আৰু এইপিনে সানি আছে মাংসত আৰু এইটো দিছে হালধি তাৰপিছত পুৰাৰ কাৰণে ৰেডি হ'ব না ৰেডি হৈ আছে পুৰাৰ কাৰণে তোমাৰ মামাই এইটো বনাই আছে মোৰ মামাই এতিয়ালৈকে একো কোৱা নাই গাহৰি পুৰাৰ কাৰণে ৰেডি না ৰেডি পুৰা ৰেডি হ'ব আৰু ইতিমধ্যে আৰু এইপিনে আছে আমাৰ ভতিজা কি কৰি আছ কিটো কি কিটো চকলেট এই লাজ কৰে বহুত আৰু এইপিনে আছে ভাইটি এই যিহেতু প্ৰজ্ঞান ভাইটি তোমাৰ নামটো কি আছিল তোমাৰ নামটো কি সূৰ্যজ্যোতি ৰায় আৰু এইপিনে আছে অংকুৰ জ্যোতি অংকুৰ কি কৰি আছ মোবাইল চাই আছ মোবাইলত কি কৰি আছ ফ্ৰী ফায়াৰ খেলি আছে আৰু এইটো হ'ল দীপজয় দীপাংকৰ আৰু কাষত আছে মহা এইটো হ'ল মহা আৰু এইটো হ'ল দেউতা আৰু এইপিনে গাহৰি মাংস ইয়াতে ৰেডি আৰু এইপিনে পুৰি আছে গাহৰি মাংস পুৰি আছে বৰ্তমান মোৰ মামাই আৰু কমেণ্ট কৰি জনাবচোন গাহৰি পুৰা খাবলৈ কোনে কোনে ভাল পোৱা বহুত ভাল পাওঁ দে ময়ো বহুত ভাল পাওঁ গাহৰি পুৰা খাবলৈ আৰু কোনে কোনে ভাল পোৱা কমেণ্ট কৰি জনাই দিব তো পুৰি আছে আৰু এয়া মাংস পুৰাৰ কাৰণে ৰেডি হৈ আছে আৰু এইজনীয়ে বনাব মাংস আৰু ইপিনে হৈ আছে মুৰ্গীৰ মাংস আৰু মাহীয়ে আজি ভাত বেয়া কৰিছে এইটো মাহীয়ে ভাত বেয়া কৰিছে আজি